নমস্কাৰ বাতৰি মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। শিক্ষাই মুক্তি লাভ কৰিব কৃষক নেতা অখিল গগৈয়ে। ৰাজ্যত কা বিৰোধী আন্দোলনত তীব্ৰতৰ হৈ উঠাৰ লগে লগে মাওবাদী সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছিল কৃষক নেতা অখিল গগৈক। ইতিমধ্যে NIAৰ আদালতে অখিল গগৈক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ইফালে যোৰহাট SDJM আদালতে জামিন মঞ্জুৰ কৰিছে কৃষক নেতা অখিল গগৈক। অখিল গগৈৰ লগতে দিব্যজ্যোতি শৰ্মা, মানৱ কোঁৱৰ আৰু লক্ষ্যজিৎ গগৈৰো জামিন মঞ্জুৰ কৰিছে। উল্লেখযোগ্য যে যোৰহাট আৰক্ষীয়ে 3498/19 নম্বৰৰ গোচৰৰ কেইবাটাও ধাৰাত গ্ৰেপ্তাৰ কৰিছে এইসকল আন্দোলনকাৰী নেতাক। ইফালে অখিল গগৈৰ অধিবক্তাই জানিবলৈ দিয়া মতে যোৰহাট আৰক্ষীয়ে দাখিল কৰা সকলো আপত্তি নাকচ কৰিছে আদালতে। আনহাতে NIAৰ যি গোচৰ অখিল গগৈক গ্ৰেপ্তাৰ কৰিছিল সেই সম্পৰ্কে কোনো তথ্য প্ৰমাণ আদালতত দিব পৰা নাই। সেয়ে হয়তো 2 এদিনৰ ভিতৰতে আদালতে অখিল গগৈক জামিন মঞ্জুৰ কৰাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে কৃষক নেতা অখিল গগৈৰ অধিবক্তাই। শিক্ষাই মুক্তি লাভ কৰিব কৃষক নেতা অখিল গগৈয়ে। ৰাজ্যত কা বিৰোধী আন্দোলনত তীব্ৰতৰ হৈ উঠাৰ লগে লগে মাওবাদী সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছিল কৃষক নেতা অখিল গগৈ। আৰু এই মুহূৰ্তত জনাইছোঁ শিক্ষাই মুক্তি লাভ কৰিব কৃষক নেতা অখিল